গৰুটো নিবা লাগছে গাড়ীখন পাওঁনে চাওঁ ৰ গধূলি হ'ল গৰুটো নিবা লাগে তাত আহি খাবা দিছিলোঁ ইয়াতে গাড়ীৰ খবৰ নাই গৰুটোৰ কাৰণে বৰ দিগদাৰ হৈছে গাড়ীত আনিব লাগে গাড়ীত নিব লাগে ন এইটো গৰু খাবা নাহে চাৰিং গাড়ীকেইখন পাচিটো 10 টকা ভাড়া 10 টকা ভাড়া পোৱাৰ কাৰণে এতিয়া গৰুৰো লেভেল বাঢ়ি গৈছে এতিয়া খাবা আনিলে নহ'ব এখন গাড়ীত এটা মানুহ হৈছে এখন বৰ ক'ত নিবলে ভাল দেৰি বৰ দিগদাৰ হৈছে চাইকেল টাইকেলো নিব নোৱাৰি নে চাইকেল টাইকেলে নিব পাৰিলে চাইকেলতে বান্ধি লৈ গ'ল হয় কিন্তু মই নিব নোৱাৰোঁ নে বাইক এখন আছে ক'ত নিবি বাইক মানে গাড়ীৰে মাথা মাৰিব হেৰি ৰঙীয়া যাব নেকি ৰঙীয়া অঁ ৰঙীয়া যাম ৰঙীয়া মোৰ মানে কি বস্তু এটা নিব আছিল কি বস্তু আছে তাত বান্ধি থোৱা আছে খালি লৈ গ'লে হ'ল 5 মিনিট ধৰিব না বস্তু বান্ধি থোৱা আছে অঁ বস্তুটো বান্ধি থোৱা আছে খালি লৈ গ'লে হ'ল ভাড়া কিমান লাগব সেইটো কওক ভাড়া 100 টকা হ'ব 100 টকা নহয় যে মই আপোনাক 120 টকা দিম খালি মই বস্তুটো ভালদৰে নিব পাৰিব লাগে পাৰিব কি বস্তু আছে আছে আগত আছে থোৱা আছে বান্ধি থোৱা আছে আগত থোৱা আছে উঠক অঁ বলক দে নেওঁ আগত আছে অঁ আগত কিমান আগত এই আগতে আছে স্কুল এখন আছে তাৰ কাষতে আছে মই আছে বস্তুটো এটাই ৰয় তাই এইটো বস্তু এইটোই কোনটো এইটো সেইটো অঁ গৰুটো অঁ গৰু ৰিস্কেট নিবি সদায় নিয়ম মই আপ ডাউন কৰোঁ সেই এনেকৈ ৰিস্কেট গা গৰু নে কোনে কৈছি অ'কে মোৰ সৰু ৰিস্কেট মই সদায় আপ ডাউন কৰোঁ গধূলি লৈ যাওঁ ৰাতিপুৱা লৈ আহোঁ খাবৰ কাৰণে ভগৱান পাগল নেকি নে কি কথা কয় মই সদায় নিওঁ মোৰ সৰুৰে চিট ফুলকে দিছে গৰু নিয়াকে কি কথা কয় আপুনি চিট ফুলকে দিছে মাথা গৰম কৰি দিব সৰু খালি NRC ৰিজাল্ট দিব সৰু কাগজ কিলেন নাই বাংলাদেশী নহয় সৰু কাগজখিনি কিলেন নাই বিহাৰত ঘৰ এই বিহাৰত গেছি আজি গেছি কালি কিবা NRC ৰিজাল্ট দিব বোলে তাৰ কাৰণে এইটো নহয় সৰু লগতে আপ ডাউন কৰোঁ নাই কাৰণে আপোনাৰ গাড়ীখন মই নিব খুজিছোঁ আৰু গৰু নিব নোৱাৰোঁ মোক মাই গালি কৰিব গৰুটো নেনিলোঁ যোন নকল নিয়াৰ কাৰণে কাৰণ এটাই আমাৰ এইটো গৰুৱে আমাৰ তাতে ঘাঁহ নাখায় ইয়াৰে ঘাঁহে লাগে তাক আমাৰ তাৰ গাঁৱৰ ঘাঁহ গিলা নাখায় এতিয়া লৈ যায় এতিয়া থৈ দি ৰাতিটো ঘাঁহ খাই দিব আৰু ক'ত থৈ কাক বিশ্বাস কৰিব নেকি নোৱাৰে হয় ইমান ধুনীয়া টাকা টুকুৰা গৰু খাই যাব হয় কি কৰিবি এতিয়া কি মানে মই নোৱাৰোঁ এই 150 টকা দিম এই 150 নালাগে মোক 500 দিলেও নাযাওঁ মই গৰু গাড়ী লৈ মই কি কৰোঁ মই যাওঁ মই নোৱাৰোঁ মই যাওঁ লৈ যাওঁ লৈ যাওঁ গৰুটো চাৰিং গাড়ীত নিব নহ'ব আজি খোজকাঢ়িয়ে নিব লাগিব নহয় তোৰ মোৰ আপাতকে ফোন কৰোঁ ৰ চাইকেলখনত কেৰেট বান্ধি লৈ যাব লাগিব আজি নহ'ব আপাতকে ফোন কৰোঁ কি আহক আজি চাইকেল আমি কেৰেটখিনি বান্ধি লৈ যাম আগফালে মই বহিম দে হ'ব দে পাপা হয় এই গৰুটো চাইকেলখনত নিব লাগে কেৰেট বান্ধি লৈ যাম আজি চাইকেল নাই এখনো অঁ দে অঁ চাইকেল নাই ঠেলাখনে লৈ আহিবি দে ঠেলাখনে লৈ আহিবি দে বাপ হ'ল নে কিবাকৈ সৰি কেইটা মাথা এই আমাৰ গৰু বেয়া আহিল বাচাও কইনা বেছি নাপলা এই বৰষুণ বতৰত কইনা বিচাৰিছে সৰি নাই সৰি বা কি সৰি দিছে সৰি কেইটা লৈ দিছে এতিয়া গাড়ীৰে মাথা মাৰিব লাগিব 500 টকাত বৈ অহা নাই দেখোন নাইকেল লগা ঘৰৰ পৰা বৈ অহা নাই 500 টকা নাই গাড়ীখন চাব লাগিল গাড়ী এখন আছে ৰ আহে যাবি না গৰু চৰু নেনা দে মই কিন্তু পাগলা নেকি না গৰুৰ কথা কোনে কৈছো তো মাথাত তো হৈছে নেকি 300 টকা দিম যাবি না ক'ত যাবি এই মানে বেয়া এখন আছিল সৰু বাহিৰে কিবা বজাৰ নিব লাগে যাবি না এ নকাই কে যাবি না টাইম নাই মোক তাত ক'ত যাবি আঠু বাগাছ যাম
কি আছে অলপ বজাৰ আছে আৰু কিহৰ বজাৰ ঘূৰো অলপ টকা সেইখিনি কিনা কি বজাৰ গম পাবি দেচোন কি গাছ গৰম কৰি দিব এখন গাড়ী গাছ নিব পাগল নেকি এইমাত্ৰ এটা গৰু নিবাই দিছো গাছ নিবাই দিবি কথা নেকি এখন মোৰ দিছে আকো নহয় দে মালটানা গাড়ী নহয় মোৰ পাৰবো মোৰ কথাটো শুনছো গাড়ী গাড়ীখন কালি আনছো মুঠে ভাড়া মাৰিব আছো গাড়ী আকৌ নাই ঘৰত কি নিম মই আৰুতো নিবও নাপা তাৰপিছত সৰু বৰ দিয়া আৰু তাৰপিছত কিমান হ'ব মোটামুটি 1 ফুটমান হ'ব চাগে 1 ফুটমান হ'ব না নচল গাড়ী চলবা নৰা আজি বাদ দি গ'লে গাড়ী থৈ যাওঁ গাড়ী ভাল লাগি হলো নাযাওঁ আটাই নিব গৰু আটাই নিব গাছ আৰু তহঁতে বা কি নিয়ে খানা পাব মই নাযাওঁ মই গাড়ী গম নাপাওঁ কালি যাম বেছি দে মাই এটা আছে গৰুটো কথা নাপাতিলে এটা আছে গাছ নেওয়া গাছৰ কথা পতা নাছিল এইবাৰ বাপেক পুতক আছে এই টকলোটো বাপেও কি পলে আছে এই টকলো চানাটো ক'ৰবা মামা ঠাকুৰ আছিল মামা ঠাকুৰ চিনেমা এখন আছিল নহয় তাতে দেখা পাইছোঁ তাত সেইটোও নিদিম বাদ দিয়া যোৱা ভাড়া চাড়া নামি যি হ'ব গাড়ী পচি যাব ঘৰত देसी की दुनिया भोरी है